আমাৰ বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই মোক কৈছে যে মাইনাও বজাৰত যিখন সাব সেন্টাৰ আছে সেইখন 30 বেডেড হস্পিটাল কৰিব লাগে এনে কলে নেকি নালাগে নেকি লাগে নে নালাগে হা এনে কলাক নেকি প্ৰমোদ বড়োৱে বাইদেউ সকল ক লাগে নে নালগে লাগে তো আৰু অলপ জোৰকৈ ক'ব লাগিব তেতিয়াহে হ'ব লাগে নে নালাগে এতিয়াহে লাগে লাগে লাগছে ঠিক আছে এই 30 বেডেড হস্পিটালৰ কামো মই 3 মাহৰ ভিতৰত আৰম্ভ কৰি দিম আপোনালোকক মই কথা দি থৈ গ'ল আৰু অকল 30 বেড হলে নহব এই যে 30 বেড হস্পিটাল আছে তাতে মোক বিটিআৰৰ প্ৰধান প্ৰমোদ বড়োৱে মোক অলপ মাটি দিব লাগিব আমাৰ বড়ো ছোৱালীখিনিৰ কাৰণে বহুত ধুনীয়া তেওঁলোকে কাম কৰিব পাৰে মই এখন নাৰ্ছিং স্কুল বনাব খোজো আমাৰ যাতে ইয়াত থকা জনজাতীয় ছোৱালীবিলাকে নাৰ্ছিং পঢ়িব পাৰে জিএনএম নাৰ্ছ পঢ়িব পাৰে কে ছোৱালী ক'ৰ পৰা আহিলি বোলে দাদা আমি হায়দৰাবাদৰ পৰা আহিলো বোলে হায়দৰাবাদ কিয় হায়দৰাবাদ গৈছিলি যে দাদা আমি ওদালগুৰিৰ হয় হায়দৰাবাদত আমি নাৰ্ছিং পঢ়িব গৈছো আপোনালোকে চিন্তা কৰক অসমৰ ছোৱালী হায়দৰাবাদত নাৰ্ছিং পঢ়িব গৈছে তাৰ মানে আমাৰ অসমত শিক্ষানুষ্ঠানৰ সংখ্যা কম আছে আৰু তাৰ কাৰণে আজি আমি বিটিআৰৰ প্ৰত্যেক অঞ্চলত চৰকাৰী কলেজ বনাইছো ইউনিভাৰ্চিটি বনাইছো এতিয়া বড়োলেণ্ড ইউনিভাৰ্চিটিৰ এটা শাখা আমি ওদালগুৰিত আৰম্ভ কৰিব খুজিছো আৰু তেতিয়াই মই মনত ভাবিছিলো যে আমাৰ বিটিআৰত আমি কিছুমান জিএনএম নাৰ্ছিং স্কুল খুলিম ভবানীপুৰত যে ইলেকশ্যন আহিছে এইকাৰণে মই কোৱা নাই হস্পিটালখন প্ৰমোদ বড়োৱে কলে কাৰণে দিলো কিন্তু হস্পিটালৰ লগত আমি এখন নাৰ্ছিং স্কুলো খুলি দিম যাতে প্ৰত্যেক বছৰে এই অঞ্চলৰ পৰা 50 জনী ছোৱালী নাৰ্ছ হৈ থাকিব পাৰে